গুড মৰ্ণিং গাইজ। যিহেতু কালি অষ্টমী নৱমী গ'ল, চ' আজি দশমী হ'লেও দশমী পূজাখিনিহে কৰি থৈ দিব, কিন্তু আমি নৱমী ধৰিয়েই গোটেইখিনি মানে কি হয় ফাংচনগিলা হ'ব। অহাকালিহে মূৰ্তিটো উঠাব। চ' আমি ওলালোঁ এই পাণবাৰীৰ ওচৰৰে পূজা, তাতে পূজা কৰিলোঁ, গণেশক পূজা কৰিলোঁ। আমাক শান্তি কৰি দিলে। আৰু ইমান যোৱাকালি ৰাতি বৰষুণ দিয়াৰ কাৰণে একদম মানে বোকাৰে হৈ আছে। চ' আমি পূজা চূজা কৰি ওলালোঁ, এই গোটেই ভৰি বোকাৰে হৈ গৈছে। তাৰপিছত আমি পাণবাৰীৰ পৰা ওলাই আমি গ'লোঁ ভকতপাৰা পূজালৈকে। পূজাৰ থলী যাই আছোঁ, কাৰণ জেঠাই আমাক এইয়া জাপ দিম বুলি কৈছে। চ' গৈ আছোঁ, পাণবাৰীৰ পৰা আহিলোঁ, এতিয়া ভকতপাৰাত হ'ল আমাৰ জ্যেষ্ঠ যিখন পূজাৰ থলীত পূজা কৰিছে আৰু তাতে আপোনালোকে দেখাই আছোঁ, চাই থাকিব। আজি আমি তিনিজনে আহিছোঁ, জোন, দেউতা, মই। মাৰ অলপমান অসুখ হ'ল, নহ'লে মাও আহিল হয়। যিহেতু ভকতপাৰাতে 3খন পূজা মণ্ডপ আছে, চ' আমি প্ৰত্যেককেইখনতে গৈ সেৱা ল'লোঁ। ভণ্টি আৰু মই, দেউতা অকল জেঠাৰখনতে সেৱা ল'লে। আৰু পূজা পাতল কৰিলোঁ বাৰু, কিন্তু হেৰি হোৱা নাই, এই চববিলাক শেষ হোৱা নাই, মানে পূজাবিলাক শেষ হোৱা নাই। শিৱ পূজা বোলে প্ৰথমতে কৰিব লাগে, তাৰপিছত অপৰাজিতা পূজা কৰিব। যিহেতু আজি দশমীৰ কামখিনি আজি একেবাৰে শেষ কৰি দিব। আমাৰ দেৱীক আজি বিদায় দিব, নোতোৱাই কিন্তু আজিয়ে বোলে দেৱীক বিদায় দিব। চ' মানে আমাৰ জেঠাইও হেৰি কৰি আছে, পূজা কৰি আছে। জেঠাই কৈছে কি এইখিনি কাম হোৱাৰ পাছতহে হেৰি কৰিব, এই জাপ চাপ দিব। তাৰপিছত জাপ চাপ লৈ কিনে আমি ঘৰলৈকে যাম আৰু। হঠাতে বিতুদা, অপুদাই দোকান দিছে। তাৰপিছত আমি সোনকালে ঘৰলৈ গুচি আহিলোঁ মাক সেৱা কৰি। এতিয়া কিবা কৰি কাপোৰযোৰ সোমাইছোঁ আৰু ৰিস্তাত উঠিছোঁ। এই দাদাক ফোন কৰি উঠি এতিয়া জেঠীমাহঁতৰ ঘৰলৈ ওলাইছোঁ। জেঠীমা বোলে টাংনি চাৰিআলিৰ পৰা আনিব যাব। চাওঁচোন মোৰ অৱস্থা কেনেকৈ যে আহিছোঁ, কি ক'ম আৰু। জেঠীমাহঁতৰ কাৰণে ৱেইট কৰি আছোঁ এই টাংনি চাৰিআলি বজাৰত। এনে কৈছোঁ বজাৰত নহয়, টাংনি চকত। এয়া জেঠীমাত আহি পালে, আমি আহিলোঁ। জেঠীমা আৰু হিমু মামা আহিছিল, আমি তিনিজনে উঠিলোঁ। তাৰপিছত আমি NRLত সোমালোঁ। ইমানবোৰ মিঠাই দেখিছোঁ, চব খাব মন গৈছে। আজি ফাৰ্ষ্ট টাইমৰ কাৰণে জেঠীমায়ো চুগাৰ ফ্ৰী আমাৰ কালাকান্তা টেষ্ট কৰিলে, সঁচাই ভাল লাগিছে, একদম মালাই টাইপ। আৰু কফি খালোঁ। তাৰপিছত আকৌ আহিলোঁ। তাৰপিছত এইখন হৈছে আমাৰ যিখন লেঙাৰী বজাৰত হেৰি হৈছিল, পূজা হৈছিল, তাতে সোমালোঁ। তাতে যাই পিনি ভণ্টিয়ে ময়ে সেৱা কৰিলোঁ। তাৰপিছত এইখন হৈছে দেওমনৰ পূজা, তাকে সেৱা কৰি। এইটো ৰাৱণ লৈ আহি আছে, ইয়াত যিহেতু দশমীৰ দিনাখন ৰাৱণ দাহো হ'ব। তাৰপিছত আমি জেঠীমাহঁতৰ ঘৰ আহি পালোঁ। এতিয়া অলপমান ৰেষ্ট লওঁ, আকৌ ৰাতি পূজা চাব যাবই লাগিব ন। মই আহিছোঁ যে, এতিয়া পিঠা বনাব লাগিব। এয়া মিক্সি, নাৰিকল খুন্দিলোঁ, মিক্সিতে খুন্দি ল'লোঁ। এতিয়া পিঠাগুড়ি তিয়াই থৈ দিছে জেঠীমাই। তাৰপিছত এতিয়া পিঠাগুড়ি খুন্দা হ'ল, আমি মিক্সিতে নাৰিকলটো খুন্দি লৈছোঁ। কুকাৰৰ ভাপত দিয়া পিঠা এইটো আনিছে জেঠীমাই, এইটোতে বনাম। এইটো নতুনকৈ বোলে কিনি আনিছে ভাপত দিয়া পিঠা খাবৰ কাৰণে। জেঠীমাই মই আহিলেহে তাৰমানে এইবিলাক কৰে, মই জেঠীমাই হেল্প কৰি দিওঁ যে, এনে নকৰে একো। আপোনালোককো দেখাইছোঁ কিছু মুহূৰ্ত মই পিঠা বনাই থকা। সঁচাই খাবৰ কাৰণে বহুত টেষ্টি হৈছিল। তাৰপিছত এইয়া ভাপত দিয়া পিঠা বনোৱাৰ দৃশ্য। বহুতো ভিডিঅ'ৰ ক্লিপ লোৱা নহ'ল, কাৰণ জেঠীমাক বহুত দিনৰ পৰা লগ পাই কথা বতৰা পাতিলোঁ। তাৰপিছত সন্ধিয়া হ'ল, সন্ধিয়া আমি পূজাৰ থলীত যাই সেৱা ল'লোঁ। তাৰপিছত দেওমনত বোলে আজি ফাংচন আছে, দেৱজিত আহিব আৰু টুইংকল। চ' ফাংচন চাব গ'লোঁ। এইকেইটা বহুত দিনৰ মূৰত ইহঁতক লগ পালোঁ। তৰালি বহুত ভাল লাগিছে। কিছু মুহূৰ্ত আপোনালোকক দেখাবৰ কাৰণে ট্ৰাই কৰিছোঁ। তাৰপিছত ৰাতি আহি পালোঁ। মাৰ বোলে প্ৰেছাৰ বেছি হৈছিল, আমি যোৱাৰ আগতে ডক্টৰক দেখাই আনিলে বাৰু। তাৰপিছত আমি ভাত পানী খাই শুই থাকিলোঁ। আজিলৈ ইমানে, বাই বাই।